1 go. নমস্কাৰ মই জংকি আৰু আপোনালোকে চাই আছে জংকি এণ্টাৰটেইনমেণ্ট। আজি 2 অক্টোবৰ গান্ধী জয়ন্তী। আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীক আজিৰ দিনটোত শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু ভাবিলোঁ আজি এটা ভিডিঅ' বনাওঁ। আৰু পৰীক্ষা পালেহি 6 তাৰিখৰ পৰা আজি 2 অক্টোবৰ 3, 4, 5 মাজত 3 দিন। আৰু মই পিছে বৰ বেছিও নপঢ়োঁ, একদম কম সময় পঢ়োঁ আৰু সেই কম সময়খিনিতে যিমানখিনি পাৰোঁ মানে মন দি পঢ়োঁ, সিমানেই দিনটো পঢ়ি নাথাকোঁ। আৰু আজি আপোনালোকক আৰু এইখিনিতে এটা কথা কওঁ, আমাৰ এক্সামটো অনলাইন অফলাইন হৈ আছে গোটেইটো। মইতো অফলাইনেই দিম বাৰু, কিন্তু ইমান এক্সামৰ আগলৈকে কালি এখন ওলাইছে, আজি এখন ওলাইছে, পৰহি আগত ন'টিচ ওলাই আছে। এতিয়া আমি ন'টিছেই চাম নে পঢ়িমেই, মানে মাইণ্ডটো খেলি মেলি হৈ গৈছে, মানে আমি ভাবি থাকোঁতে দিগদাৰ হৈ গৈছে। কিন্তু মই অফলাইনে দিম, যি দেখিলোঁ অফলাইন দিয়াটোৱে বেষ্ট। আৰু এতিয়া আহিলোঁ, আজি আপোনালোকক ধুনীয়া এটা মই ব্ৰেড চেণ্ডউইচৰ এটা ৰেচিপি দেখাওঁ। একদম ইজি, আপোনালোকে ঘৰতে বনাব পাৰিব, একো বেলেগ বস্তু নাই, ঘৰৰ শাক পাচলি লৈয়ে বনাব পাৰিব। গতিকে ব'লকচোন চাই লওক। ফাৰ্ষ্ট মই গাজৰ অকণমান মিহিকৈ কাটি ল'লোঁ, এটা গাজৰ লৈছোঁ। তাৰপিছত কেপচিকাম কাটি পিনি লৈছোঁ। ব্ৰেড 4খন লৈছোঁ, যিহেতু 2টা বনাম। অলপ গৰম কৰি ল'লোঁ, তেল অলপ দি পিঁয়াজখিনি সৰুকৈ কাটি ভাজি লৈছোঁ। ইয়াতে মই এড কৰিম জালুকৰ গুড়ি, ধনিয়া গুড়ি আৰু অলপ জিৰা গুড়িও দিছোঁ। এইখিনি অলপ ভাজি ল'ম। তাৰপিছত মই ইয়াত গাজৰখিনি আৰু কেপচিকামখিনি দি দিম। এইখিনি অলপ ভাজি ল'ম, বৰ বেছিও ভাজিব নালাগে। এতিয়া মই অলপকৈ দি দিম ইয়াত ভাজি লোৱা গাজৰ আৰু কেপচিকামখিনি, সৰুকৈ কাটি লোৱা তিয়ঁহখিনি দিছোঁ। তাৰপিছত পিঁয়াজ দিম। তেনেকৈ মিলাই মেলি আপোনালোকে যেনেকৈ ইচ্ছা যি মন যায় দিব পাৰে। আপোনালোকে ইয়াত কণীও ভাজিব পাৰে গাজৰখিনিৰ লগত। আৰু এইটো হৈ গৈছে মোৰ। আৰু বেকগ্ৰাউণ্ড মিউজিকটোত পিংকে গান গাই আছে, তাই ভিডিঅ' কৰি আছিলে। এয়া আমাৰ একেবাৰে ইজি ব্ৰেড চেণ্ডউইচ হৈ গৈছে। কেৰাহীত ৰঙা হোৱালৈকে অলপ গৰম কৰি লৈছোঁ। এয়া একদম ৰেডি, খাব পৰীয়া হৈ গ'ল। আপোনালোকে গধূলি খাব পাৰে, ৰাতিপুৱা ব্ৰেকফাষ্টতো খাব পাৰে। দেখিবলৈ ভালেই হৈছে বাৰু। আপোনালোকে চচৰ লগত খাব পাৰে, তাৰপৰা আপোনালোকে জামৰ লগতো খাব পাৰে, নিজৰ ইচ্ছা। আজি আচলতে সৰুকৈ বাৰ্থডে আয়োজন নহয়, ঠিক আমাৰ ঘৰত ধিয়াজ দাই আহিছে আৰু আমি মিলি এটা কেক আনিছোঁ। ধিয়াজ দাইক ছাৰপ্ৰাইজ কেক, আৰু সিহঁতি ওলাই গৈছে বাবাৰ লগত। আহিব, আমি কেক কাটিম, আপোনালোকক দেখুৱাম বাৰু অকণমান। আজমিন ব্লগছৰ পৰা মোলৈ এটা প্ৰেংক কল কৰিছিলে, তাৰ লিংক ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ, আপোনালোকে এবাৰ চাবচোন। লাগিব আৰু খুব বেছি নাটক কৰা, অভিনয় কৰা এটা মন আছে, তাকে কি হয় চাওঁ ভৱিষ্যতলৈ। তাকে তোমাৰ সপোনবিলাক পূৰা হওক। তাকে ধীৰাজ দাই, মানে ধীৰাজ কাশ্যপৰো এটা ইউটিউব চেনেল আছে, ধীৰাজ কাশ্যপ নামত। আৰু আপোনালোকে গৈ এবাৰ চাব, তাত এটা ভিডিঅ' বনাইছে, ময়ো আছোঁ বাৰু তাত। গানো গোৱালে মোক, পিছে মই গান চান গাব নাজানো ভালকৈ। আৰু আপোনালোকক মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম, যদি আপোনালোকে ইচ্ছা কৰে চাবগৈ পাৰে। ভুললৈ ক্ষমা কৰি দিব। মই গোৱা গানটো যদি গোটেইটো শুনিব বিচাৰে, তেতিয়াহ'লে ডেছক্ৰিপশ্যন বক্সত দিয়া লিংকটোত গৈ শুনিব পাৰে। জন্মদিন তোমালৈ, শুভ জন্মদিন। এনেকৈ আমি বাৰ্থডে কেক এটা আনি ছাৰপ্ৰাইজ দিলোঁ, আপোনালোকক অকণমান দেখালোঁ। মোৰটো ভবাই নাছিলোঁ মোৰ বাবে তোমাৰ ভাল ৰামে বাজ, আকৌ বাগোৱা। ভবাই নাছিলোঁ ভালকৈ গোৱা, সেইটো আকৌ গোৱা। ৰি গোৱা গোৱা গোৱা
এইটো কম লাষ্টটো কি আৰু কুটিটো কি হাই গোৱা ভবাই নাছিলোঁ গোৱা গোৱা আকৌ কি জমনি হৈছে গোৱা অঁ অঁ ভবাই ভৰ অফ কৰিব নোৱাৰোঁ ফ্লাছ জ্বলি আছে অঁ এতিয়া গোৱা অঁ গোৱা ভবাই নাছিলোঁ মোৰ বাবে তোমাৰ ভবাই নাছিলোঁ অঁ গেদি গোৱা ভাল গান লিখিছা আকৌ কৈ দিয়া ভবাই নাছিলোঁ কি তাৰপিছত 3, 2, 1 go ready দৰে 1, 2, 3 go কেতিয়া খালে পিংকি ইজ্জত লুটি দিছে আকৌ গোৱা বেলাল পিন্ধি ৰদিহে নাছিলে ভাল লাগিব দে যে পৰাপত গান গোৱা পুঠি মাছ খাবলৈ গোৱা সি সেইটো গান নালাগে পুঠি মাছ খাবলৈ মনে পাতিছিলোঁ ফাঁচিতে লাগিলে জাননী তাৰপিছত কি ককাই আনিলে নেকি আমাৰ কনচিঙৰ নাচ আৰু গান কেনেকুৱা লাগিলে আৰু এতিয়া মই চলাইছোঁ চাইকেল ওলাই আহিলোঁ অলপ পদূলিলৈ আমাৰ ঘৰত যে মন্টুৰ চাইকেল এখন নতুনকৈ আনিছিলে চানচেটে পাই পূৰা ডান্স মাৰিলোঁ চলালোঁ এতিয়া মোক ভিডিঅ' কৰি আছে আমাৰ শংকৰ দাদা শংকৰ নাৰায়ণ কোঁৱৰে কনচিঙে মোৰ পিছে পিছে ঘূৰি ফুৰিছে So guys, thank you so much for watching this video. I hope আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টো ইমানতে অন্ত পৰিছে